Hello everyone, welcome to my YouTube channel. মই যাবাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু সকলো আটাইলৈকে ৰঙালী বিহুৰ শুভেচ্ছা তথা নতুন বছৰৰ শুভকামনা জ্ঞাপন কৰিলোঁ। এতিয়া আজি আমি আহিছোঁ আমাৰ মানে ডাঙৰ দাদাই কোম্পানী এটা খুলিছে। বৰ ডাঙৰ কোম্পানী নহয়, সৰু চাই আৰু মিঠাতেলৰ মিঠাতেল পেৰা কোম্পানী মানে গোটেই পেকেজিং চব আৰু তো তাতে আহিছোঁ। ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ আৰু আপোনালোককো দেখুৱাম কেনেকৈ কিদৰে কোম্পানীটো ষ্টাৰ্ট কৰিলে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে দেৰি হ'ল আৰু ইয়াতে আগে আহি পালে আলহী আহিছিলে, সেইকাৰণে মোৰ দেৰি হ'ল, পূজা চূজা হৈ গ'ল। এয়া চিনি পাইছে পুৰণা মানে ভিডিঅ'ত থকা আৰু পুৰণা মানুহ বহুত দিন হ'ল ভিডিঅ'ত ওলোৱা নাই। টিকলি চিকু আৰু এইটোতো ওলাই থাকে মাজে মাজে ভিডিঅ'ত আজিকালি। আৰু সেইবিলাক গ'ল। এইখিনি আমিনগাঁও দেৱৰীয়া বজাৰ হয়, ইয়াৰে মই ভিডিঅ' কেতিয়াবা দিম বাৰু। বহুত ডাঙৰ বজাৰ হয়, মানে সকলো ধৰণৰ বস্তুৱে পায়। এইবিলাক মানুহৰ ঘৰ মানে বজাৰ এৰিয়া আৰু অলপমান কমাৰ্চিয়েল এৰিয়া হয়। আৰু এইটো কোম্পানীটো মই ভিতৰত যাম। সেইফালে খুৰাহাটৰ বিল্ডিঙৰ ওপৰত খুৰা ল'ৰাজন আছে, গতিকে ভিতৰত গৈ পেলাই ভিডিঅ'টো কৰি আছোঁ। তো এয়া আমি আহি পালোঁ। এয়া দাদাৰ বন্ধু হয়, এজন দাদা। মানে আৰু ইণ্টাৰভিউ নহয় আৰু জাষ্ট সুধিছোঁ আৰু সপোন এটা বহুদিনীয়া পূৰণ হ'ল। কেনেকুৱা লাগিছে আজি? মানে বহুত কষ্ট কৰি আজি এইখিনি মানে ছাকচেছ হোৱা বুলিও ক'ব নোৱাৰি, আৰম্ভহে কৰিছে। অকণমান কৈ দিয়ক আৰু। এই বস্তুটো আৰম্ভ কৰা 8 বছৰ হ'ল। সম্পূৰ্ণ নিজৰ পইচাটো বনালোঁ দোকানটো। তাৰপিছত 10 লাখ টকা ষ্টেট বেংকে লোন দিলে মই এই কামবিলাক দিছোঁ। আৰু এইটো মিঠাতেলৰ মই এটা মানে কি প্ৰডাকশ্যনৰ পেকেজিং কৰিম। আৰু মোৰ লক্ষ্য কি ইয়াতে কোনো ভেজাল নহয়। আজিকালি আপোনালোকে সকলোৱে জানে যে তেলৰ পৰা কিমান কি বেমাৰ হ'ব পাৰে। মোৰ এটাই প্ৰচেষ্টা হ'ব কি যিটো তেল বিশুদ্ধতা একেবাৰে বিশুদ্ধ হ'ব আৰু দামো ৰিজনেবল হ'ব। গতিকে চাওঁ নেক্সট সপ্তাহৰ পৰা মই এই প্ৰডাক্টটো মাৰ্কেটত চাই লওঁ। নামটো মই মোৰ মিছেছৰ নামৰ দিব ওলাইছোঁ, চিত্ৰা মাষ্টাৰ্ড অইল বুলি। একদম আপোনালোকে বিশ্বাস কৰক, একদম খাটি সৰিয়হৰ তেল, তাত সদায় যাৰ পৰিচয় হ'ব। ধন্যবাদ। আপুনি কি ক'ব শুভকাংক্ষী হিচাপে তেওঁলৈ? চহৰত আছে যিটো পদক্ষেপ লৈছে ভালেই। তাৰপিছত আজি শুভাৰম্ভ কৰিছে, হয়তো এসপ্তাহ পিছত মাৰ্কেটত আহি যাব তেলটো। তাৰপিছত কেনেকুৱা আঁকোৱালি লয় ৰাইজে। শুভেচ্ছা মানে নাই, শুভেচ্ছাটো থাকিলে একো নাই। কিবা ক'ব বিচাৰিব মানে মানে কিয় কিবা পামি নেকি? প্ৰথম দেখিছিলোঁ পামিক, দেখাই নাই মই। এইবিলাকত কি খাব? তেল খাব? এয়া তেল, এইটো হেৰি হয় তেল পেৰা মেচিন চাগে ন? তাক ধৰি থাকা, তাক ধৰি থাকা। তাক খাবি দে তুমি। এই কুৰকুৰি আৰু ধৰিছা। এয়া আমি ভাত খাব ওলাইছোঁ। নিৰামিষ ভাতে আছিলে। দিব ৰ'বা চোৱা, এইটো কি তৰকাৰী? পনীৰ আকৌ আনিব। এয়া এইটো চব দিছে, দালি ভাত চব। ভাত খাইছোঁ। গম পাইছে নেকি? এইবিলাক মানুহবোৰ বহি আছে, ভাত চাত খাই ল'লোঁ। এয়া পূজা কৰা আছিল। কি এনেই ভিডিঅ' কৰি আছোঁ। এয়া বৌ হয়, ডাঙৰ বৌ। মানে অলপ মানে অনুভৱটো কৈ দিয়ক, কেনেকুৱা লাগিছে আজি? ভালেই লাগিছে। বহুত দিনীয়া মানে বহুত বছৰীয়া এটা মনৰ আশা আজি মানে সফল হ'বলৈ পূৰণ হ'বলৈ গৈ আছে।
যাতে সকলোৰে আশীৰ্বাদ, ভগৱানৰ আশীৰ্বাদ, ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ আৰু যাতে গোটেই গজালি মেলক তাৰে কামনা কৰি আজি আৰম্ভণি কৰিছোঁ। খুৰাহঁতৰ ঘৰ মানে বনাই আছে আৰু 2খন চাদ দিলে। এতিয়া ইয়াৰ পৰা ওলালোঁ, এতিয়া ঘৰত এপাক সোমাম। ঘৰত ভিডিঅ' নকৰোঁ আৰু তাৰপাছত আৰু ঘৰত যাম। ঘৰত গৈ পেলাই গধূলি নিমন্ত্ৰণ আছে এঠাইত, ভাবিছোঁ তাৰো অকণমান ভিডিঅ' বনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া আমি আলহী ঘৰত গৈ আছোঁ, মাতিছিলে। আমি আহি পালোঁ জানবাৰীটো ঘৰ। এইটো 8:30 হৈ গ'ল, দেৰি হ'ল। এইটো ঘৰ মানে এঘৰ মানুহে হয় আৰু ফ্লেট নহয়। এই আমি এতিয়া ওপৰত উঠি গৈ আছোঁ। দেৰি হ'ল জানো বাইদেউ? ভিডিঅ' কৰিব দিবি কতো মই ব্লগ দিনৰ পৰা বনাই আছোঁ, এতিয়া ষ্টাৰ্ট কৰিম আৰু। উঠাই দিলোঁ। আমাৰ জান বাইদেউ এতিয়া বনাই আছিলে, মই ডাইৰেক্ট পাকঘৰত সোমাই আহিলোঁ। জান বাইদেউ মই নাই দিনৰ পৰা মানে দিয়া নাই, ষ্টাৰ্ট কৰিছোঁ আৰু। এই আমাৰ পপি কলিকা লেবৰা ভাজি বনাই আছে। আৰু এওঁ হৈছে ৰীমা কলিকা। জান বাইদেউ নিচিনাই নামটো। কথা পাতি আছে। হেপী বিহু বাবলা, চোৱা হেপী বিহু দিয়া। हेलो गाइस, कैसे हो आप सब? मैं हिंदी नहीं हूँ, आसामी हूँ। या हुई हुई से वो वॉइस है कविता। I know my sister blue. Mama. Hey, Natasha. Hey. रोज हट जी बुझा सो है तो बुझे बने। एक के तक वाला ऊपर छत के तक वासु। उठाइছো। সেইকাৰণে বহুত গালি পাৰোঁ। ডেইলি সেইটোৱে বনোৱা খোৱা। খোৱাটো কম আৰু বহুত। আইনো এই ফেনখন ক'ৰ পৰা আনিছা? এই ফ্ৰেন্ড দোকানৰ পৰা আনিছো। মালিক আনিছা? কোনে পচন্দ কৰিছে, তুমি কৰিছা নে মা কৰিছে? মা। আমাৰ আইনো ভেৰি ভেৰি স্মাৰ্ট। তাই ডিপি কৈ দিয়া তুমি ক'ত পঢ়া? মই ৰিড কৰোঁ দিল্লী পাব্লিক স্কুলত। অঁ, কোন ক্লাছ? ক্লাছ 2। আমাৰ জান বাইদেউ ছোৱালী হয় হা। আইনো। বহুত ধুনীয়া ডান্স কৰে। এটা নাচিবা নেকি? নাচিব নোৱাৰো, এক্সাৰসাইজ কৰোঁ। এক্সাৰসাইজ কৰি দিয়া। এক্সাৰসাইজ, জিমনাষ্টিক, য়োগা কৰোঁ। তুমি যি জানা সেইটো কৰি দিয়া। তাই বহুত ধুনীয়া নাচে, কিন্তু আজি নাচা নাই। আইনো কিন্তু মোক কিয় দিছো না এইটো বেলেঞ্চ হে? মোকতো কৈ আছিলি কি নাপাৰো বুলি, এতিয়া লাগিছে। নাহিবি ইয়াত। তাই 6 বছৰ হৈ গৈছে মাত্ৰ। আইনো বা এক্সাৰসাইজ কৰি আছে। চাবা লাহেকৈ পাৰা যদি কৰিবা। নহ'লে তলাই। অঁ, হ'ব হ'ব, ধুনীয়া হৈছে। এইটো মই শিকাইছো না আইনো। পুলিচে কাম হৈ যাব। এতিয়া আমি ভাত খাব ওলাইছোঁ।
কাৰ লগত আমাৰ পপিয়ে মোৰ টোপনি পোলাওৰ লগত দালি খাইছে দেই মাছৰ আঞ্জা পোলাওৰ লগত মই এতিয়া পোলাও কোনে বাতিছোঁ মই প্লেন বাতিলোঁ বেয়া পোৱা পেপাৰত একদম শুনিছিলোঁ কৈছে যে মানে বেলেগ থাকে চবৰে শৰীৰটো বেলেগ বেলেগ ন চবৰে শৰীৰ বেলেগ বেলেগ চবৰে হেৰিও কি বেলেগ কৰি আছে ব'লা এতিয়া আমি যাব ওলাইছোঁ কবিতা শাৰী ঠিক কৰি আছে আইনেবা দেখিছ ছেকেণ্ড কপি হ'ব মামু এটা ক'ত ভৰাই থবা এতিয়া কাক ভৰাই থবা তুমি এটা বাবলা কৈ দিয়া আইনো হ'ব এতিয়া ব'লা ভৰাই থবা ব'লা চব গুটি ক'ত আছে জান জেঠাইক সোধাচোন চব গুটি ক'ত আছে জান জেঠাইক সোধা ব'লা মিঠাই খাব মাতি আছে যাবানে চব গুটি খাই অকণমান চব গুটি খাই যা তুমি সোধা পপিবাক সোধা পপিবাক সোধা এইটোত বোলে বাবলাক ভৰাই দৰ্জা মাৰি দিব এইটোত আইনুক ভৰাই দৰ্জা মাৰি দিব আৰু কবিতা খুৰী আৰু জান জেঠাই গুচি যাব তাৰমানে ব'লা আইনু বাই বাই গুড নাইট অঁ আছে না পপিবা আমি যাওঁ ব'লা যা তাক ভাতো খুৱাব লাগিব চব গুটিও খুৱাব লাগিব চব গুটি ভাতো খুৱাই থাক চব গুটিও লাগে তাক সব গুটি আছে তো এমাৰটো চাম কাৰ হয় অঁ দি দিয়ক এইটো গান মানে এটা বেডৰুম হয় যোৱাৰ সময়ত ব'লা এইটো বৰমা লৈ যায় বৰমালে মাংস চাংস নাখায় না মিঠাই দুটা দিছোঁ অঁ টিফিনটো খুৰীৰ হাতত দিলে হ'ব চাগে ন এই হ'ব আপুনি জানবাৰী চাগে টিফিন যোগাৰ কৰি থৈ দিয়ে মই গৈ নামি থাকোঁ ইমান মাতি থাকে আহিছোঁ ভাল লাগিল খাই মেলি ভাল লাগিল এতিয়া আমাৰ জান বাইদেউ হয় পপি অলপ মানে আলহী বিশেষণ কৰা নহ'ল আৰু বেছি বাই বাই মোৰ তলত আছে চেণ্ডেল ব'লক বাই বাই ৰীমা বাই বাই আহোঁ দিয়া দেই বৌ বাইদেউ যি হয় আহোঁ আৰু দেই লগ পাম আৰু এয়া আমাৰ হৈ গ'ল আৰু এতিয়া ঘৰ আহি আছোঁ এয়া জালুকবাৰী ফ্লাইঅভাৰ হয় ঘৰ আহোঁতে ৰাতি 11টা বাজি গ'ল বহুত দেৰি হ'ল মিতুলে ভাত বনালে নেকি এয়া বাৰেৰহণীয়া সংস্কৃতিৰে আমিন গাঁৱত মুকলি বিহু উদযাপন কৰিছিলে তাৰে কিছু ভিডিঅ' মই ইয়াৰ লগত সংযোজিত কৰি দিছোঁ
স্থানীয় শিল্পী প্রকাশ দাস গরম লাগিলে উপায় না আমাৰ চুকাফা শিল্পীসকলে ভোকাল ভাঙিছে এনেকে কৰিছা এইখিনিতে মই মোৰ ভিডিঅ'টো সামৰিম আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।